हेलो गाइज वेलकम बैक टू माय यूट्यूब चेनेल। तो मैं आज এটা বেলেগ মানে বিশেষ কামৰ কাৰণে যাই আছোঁ। তো আপোনালোকক মই সেই কামটো কি দেখাই আছোঁ, চাই থাকক আপোনালোকে। তো গাইজ মই আহি পালোঁ উদয়ৰ ঘৰত। আমাৰ উদয় ছাৰে কি কৰি আছে? এই বা তামোল কাটি আছে গাইজ। তামোল এক টুকুৰা কাট ভাল চাই। তো ভাত খাই আছে। আজি তাৰ মানে এটা বেলেগ কামত যাই আছোঁ আমি। ই কৈ আছে মোৰ আগত বোলে ওলবা নৰে। হা নাযায় বোলে। তো গাইজ তামোল কাটবা দিছোঁ আমাৰ বৌক। পুৰা লাজ কৰি আছে। এই ক'ত আহি যা, ভাত চাত খাইছে না খা নাই? ইয়াক চাওঁ। এই কি নাম তই কচোন? অহাৰ কেনে কো, অহাৰ কেনে কচোন? নামটো মোদাই। মই নমস্কাৰ, মোৰ নাম মই গীতাঞ্চু শ্ৰী গীতাঞ্চু মোদাই। ক'ত পঢ়া তই? স্কুলত। কোনটো স্কুলত? পিংকি স্কুলত। হা পিংকি স্কুলত। টিংকি স্কুল? কি টিংকি স্কুলে? পানী দিয়ে। পানী দিয়া টিংকি স্কুলত পঢ়া তই? পানী দিয়া হা নাম নাই স্কুলৰ? কোহাই যায় তোৰ স্কুলটো কোনফালে যায়? কোহাই ইফালে যায়। মায়ে নাম দিছে। ইফালে আছোন তই। কোন ক্লাছত পঢ়া তই? তো গাইজ আমি যাম এতিয়া তিনিজন কামত। কামটো দেখাই আছোঁ মই। বাই বাই। কিমাৰো উদয় আছে লগত। কোনে মিন মালিক কামত? এই বিয়াখন সোনকালে বাদ। তো দেখাই আছোঁ তাতে যাই চাই থাকক। তো গাইজ আমি আহি পালোঁ এতিয়া। আমাৰ কাম আছে আজি ৰুম কালাৰ কৰা। এইটো হ'ল কাই জানেনে? আমাৰ উদয়ন ছাৰৰ ঘৰ। এইটো উদয়ে কামত লৈ আনিছে মোক আজি। কালাৰটো ক'লা হৈ গ'ল এতিয়া। এইটো কি কালাৰ নাম চাম নাজানো দেই, শুনে জানে, নিজে বনাইছে বোলে। খিৰিকীত লৈ আমিতো কালাৰ আৰু এইফালে পুটিনৰ কাৰণে জ্বলাই আছে। এইখিনি খিৰিকীত কালাৰ লগাম এইটো আৰু তাহোন পুটিন কাটব। মই এইটো লগাম কালাৰটো। তো লগাই আছোঁ, এতিয়া ষ্টাৰ্ট কৰি দিম আৰু। পুটিন কাটি আছে, এতিয়া চাফা কৰি আছে। এইটো ৰুম কতে পুটিন কাটব লাগিব। ফাৰ্ষ্ট কট হৈ গ'ল, এতিয়া ছেকেণ্ড কট কাটাৰ কাৰণে ৰেডি পূৰা। এতিয়া আমি কামত লাগিম। তো মোৰ মোবাইলত চাৰ্জ নাই, তো চাৰ্জ দিম অলপ দেৰিকৈ, চাই থাকক। আৰু বাহিৰত আছে উদয়। উদয় লাগি আছা? তো গাইজ চাহ খোৱা টাইম হৈ গ'ল। কালাৰ হৈ গ'ল দুখান আৰু ইফালে পুটিন হৈ গ'ল। তো গাখীৰ চাহ দি বিস্কুট মাৰি আছোঁ আৰু এতিয়া আধা কাম হৈ গ'ল আৰু আধা আছে। তো খাই আহি কিনে আৰু কাম কৰিম। দোকান বিচাৰি আছোঁ গাইজ, চোন এটা আহি পালোঁ। কি কয় উদয়ে মোক কি কয় আজি? ইয়াতে গাড়ীখন পাৰ্কিং কৰি দে। মাথাত কিবা লাগি আছে, সেইকাৰণে মই এনেকৈ আছোঁ। পূৰা ধূলা উজৰি গৈছে তাৰ, চাচোন ইয়াতে। তো গাইজ আহি গ'ল খাৱা। আহি গ'ল ৰুটি আৰু ঘুগনি। তো এতিয়া আমি খাম। তো গাইজ খাৱা হ'ল আমাৰ। এতিয়া বহি আছোঁ চাৰিআলি চকত, চুবুন খাটা। এতিয়া মোবাইল চাই ৰেষ্ট কৰি আছে অলপ। বহি আছোঁ এতিয়া, যাই আছোঁ অলপ দেৰিকৈ। কাম আছে অলপমান, কালাৰ কৰিব লগা। চব মোবাইল চাই ব্যস্ত খাই কেনে।
আহি পালোঁ আমি জাগাত এতিয়া প্ৰাইমাৰ মাৰিম এইটো খিৰিকী কালাৰ আৰু দৰ্জাটো কালাৰ কৰা হৈ গ'ল এতিয়া মাৰিম ইয়াতে এইটো মাৰাই আছে দেখোন ভিতৰত প্ৰাইমাৰ মাৰিম তো এইখান এইখিনি পাৰোঁ আজি ন আমাৰ কাম চেছ তো আজিৰ কাৰণে পূৰা বাল্টিং ধুই আছে পুটিন গলা আজিৰ কাৰণে হ'ল তো এতিয়া যাম আৰু তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব দেই গাইজ